ডিস্ট্রিক্টত ঘুরি আছো ওদালগুৰি ডিস্ট্রিক্টত 10টা সমষ্টিত মই ঘূৰিলো প্ৰায় 9টা সমষ্টিত গোৰ্খা ভোটাৰ আছে গোৰ্খা ভোটাৰ প্ৰায় 4,000 5,000 আৰু ভৈৰৱকুণ্ডত 15,000 গোৰ্খা ভোটাৰ আছে মই সকলো ঠাইতে মেল মিটিং কৰিছো আজি দেখিছো মই গোৰ্খাসকলে সকলো কথাটো বাদ দি ইউপি বিমুখী হৈছে আৰু যোৱা 5 বছৰত আমাৰ বিচাৰক প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই গোৰ্খাসকলক যি স্বীকৃতি দিছে গোৰ্খাসকলে যি কাম কৰিছে বিগত দিনত হাগ্ৰাও মহিলাৰ 17 বছৰ শাসন কৰা সময়ত তেনেকুৱা কাম কৰা নাই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰাৰ যি এটা টেকনিক কাম কৰাৰ যি পলিচি আৰু জাতি জনগোষ্ঠীৰ মাজত যি ধৰণৰ তেখেতে সমন্বয় কৰি তুলিবলৈ সক্ষম হৈছে এইটো ভাল পায় আৰু গোৰ্খাসকলে এইবেলিও আকৌ আমি প্ৰমোদ বড়োক বিটিআৰ চিফ বনাব লাগে বুলি এই ইউপি দলক সমৰ্থন কৰিবলৈ দিনদল ভাঙি ওলাই আহিছে নাই এইটো কবই সকলোৰে এটা আবেগ থাকে উদ্দেশ্য থাকে এইটো কবই মই নিজেও ইউপিপিএল দলৰ এজন কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে মই প্ৰাৰ্থী হ'ম বুলি মই ভাবিছিলো কিন্তু দলৰ বহুত মানে সমীকৰণটো মিলাব লগা আছে যি সমীকৰণ মিলাবলৈ গৈ দলে গোৰ্খাৰ পৰা তেনেকুৱা প্ৰতিনিধি দিব পৰা নাই মাত্ৰ গোৰ্খা মাত্ৰ নহয় আন জনগোষ্ঠীক আমি একমোডেশ্যন দিব পৰা নাই যিসকল জনগোষ্ঠীক আমি একমোডেশ্যন দিব পৰা নাই যি জনগোষ্ঠীক আমি কেন্দ্ৰীয় দিব পৰা নাই নিশ্চয় তেখেতসকলক আমাৰ BTC একতৰ মানে যি নিয়ম আছে এই নিয়মৰ মতে তেখেতক মনোনীত কৰি লৈ আহিম আৰু তেখেতে কৈছে বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ জাতীয় সংগঠনৰ লগত মেল মিটিং কৰি তেখেতে কৈছে গোৰ্খাসকলক এইবাৰ মনোনীত সদস্য কৰি আমি ইএম ৰূপে আমি বনাম গতিকে গোৰ্খাসকলৰ কাৰণে মই কাম কৰিম ভৱিষ্যতত বুলি তেখেতে এটা মানে দিছে কথা দিছে গতিকে আজিৰ দিনত গোৰ্খা ৰাইজ এই সকলো কথাটো বুজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি বিটিআৰক আগুৱাই লৈ যাবলৈ কাম কৰিম বুলি ওলাই আহিছে এতিয়াতো আমি বহুত ভাল পাইছো ইউপিপিএল দল আজি ইমান ভাল পাইছো আজি আমি দিছপুৰৰ পৰা দিল্লীৰ পৰাও বহুত নেতাক লগাইছে আমি দিল্লী দিছপুৰ বাতল কোৱা নাই দিল্লীৰ পৰা বহুত নেতা সকল ইয়াত আহিছে দিল্লীৰ পৰা দিছপুৰৰ পৰা বহুত নেতা আহি আজি ইয়াত কেন্দ্ৰীয় নেতাসকলে ইয়াত আহি প্ৰচাৰ অভিযানত নামিছে তেখেতসকলক গম পাইছে নহয় BTCটো কেনেকা আপোনাৰ ডিমাকুছিৰৰ উত্তৰত থকা ভোলাপাৰটো কেনেকা মৌৰংটো কেনেকা আত্ৰিঘাটটো কেনেকা জংগলবস্তি কেনেকা ডিমাকুছিৰ ভিতৰে বাহিৰে গাঁওবিলাক কেনেকা চুটিকানি কেনেকা তেখেতসকলে গম পাইছে তেখেতসকলে দেখিছে কিয় ইয়াত আন্দোলন হৈছিল কিয় ইয়াত সংগ্ৰাম হৈছিল ইয়াত কিয় ইয়াৰ ৰাইজে আজি পৃথক ৰাজ্য বিচাৰিছিল এই সকলো কথাটো তেখেতে ইয়াত আহি বুজিছে এইটো আমাৰ কাৰণে ভাল এটা মেছেজ তেখেতসকলে লৈ যাব বুলি আমি ভাবিছো আজি নিৰ্বাচন আহিছে তেখেতসকলে আহিছে নিজৰ দলৰ এজেণ্ডাটো কিন্তু আমি বিচাৰো বা আমি ভাবিছো এই BTCটো আমাৰ চতাল হয় BTCটো আমাৰ চতাল হয় এই চতালত বসবাস কৰা 26টা জনগোষ্ঠী ইয়াত আদিবাসী কক গোৰ্খাই কক বেঙ্গলী কক ৰাজবংশী কক হিন্দীভাষী কক বড়ো কক ৰাভা গাৰো কছাৰী যিমান চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে তেখেতসকল সকলো এটাই কথা বিচাৰিছে এইটো আমাৰ চতাল হয় গতিকে এই চতালক নেতৃত্ব দিব পৰা বিটিআৰক নেতৃত্ব দিব পৰা আমাৰ এজনে নেতা আছে আৰু এই নেতাটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি দল আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে ইউপিপিএল দল আজি সেই ইউপিপিএল দলত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহি এই দলত কাম কৰিছে গতিকে এই দলক সমৰ্থন দি এই দলৰ এইবাৰ অকলে চৰকাৰ মেজিক নাম্বাৰটো অকলে যিমান মানে চৰকাৰ বনোৱাৰ কাৰণে যিমান আমাক পাৰিষদ লাগে এই পাৰিষদটো যাতে সকলো ইউপিপিএল দলে জিকি আহে তাৰ কাৰণে মানে আমাৰ জনগোষ্ঠীয় মানে সংগঠনৰ কাম কৰি আছে আৰু জনগোষ্ঠীয় নেতাসকলে আমাক সমৰ্থন দিছে আৰু ৰাইজে আমাক সমৰ্থন দিছে গতিকে মই ক'ব বিচাৰো আজি যিমান দল ইয়াত নাহক কিয় বা BPF যিমান দামবালি মাৰি কথা নকওঁ কিয় আজিৰ দিনত প্ৰমোদ বড়োই ইয়াৰ বিটিআৰৰ চিফ হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে ইউপিপিএল দল BPPL দলে অকলে মানে মেজিক নাম্বাৰটো লৈ আহি চৰকাৰ বনাব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে কোনে কৈছে কোনে কোৱা নাই মই নাজানো তেখেতে কি কৈছে কোৱা নাই নাজানো তেখেতৰ মানে দলীয় কৰ্মীসকলে কি কৈছে কি কোৱা নাই জানো কিন্তু আমি তেখেতক সন্মান জনাম তেখেতক শ্ৰদ্ধা কৰোঁ আমাৰ এৰিয়াৰে তেখেত এজন সিনিয়ৰ এজন মানে সংগ্ৰামী অতিৰিক্ত হয় সংগ্ৰামী নেতা হয় ৰাজনীতিক এজন নেতা হয় আজি অসম বিধানসভাৰ তেখেত এজন অধ্যক্ষ হয় গতিকে তেখেতক আমাৰ শ্ৰদ্ধা আছে আমি তেখেতক প্ৰণাম জনাওঁ ভক্তি কৰোঁ কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত বেলেগ ৰাজনীতিৰ ক্ষেত্ৰত আজিৰ দিনত মই ভাবোঁ তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই আজিৰ দিনত ৰাজনীতি তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই কিন্তু ইয়াত বিটিআৰ ৰাইজে সকলে বুঝিছে তেখেতে কি চিন্তা লৈ আগবাঢ়িছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কি চিন্তা লৈ আগবাঢ়িছে প্ৰমোদ বড়োই বিটিআৰ ৩৫ লক্ষ জনসাধাৰণৰ কাম কৰাৰ কাৰণে চিন্তা কৰি আগবাঢ়িছে আৰু তেখেতে ৰাজগদ্দিটো লৈ যদি আগবাঢ়িছে আৰু তেখেতৰ কথা নিশ্চয় ৰাইজে বুজিব আৰু ৰাইজে নিশ্চয় মানে 22 তাৰিখৰ দিনাখন ইয়াৰ উচিত মানে শিক্ষা দিব বা উচিত মানে পদক্ষেপ ল'ব বুলি মই ভাবিছো বিটিআৰটো আমি ভাবিছো তেখেতৰ লগত লাগি অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত লাগি একেলগে আমি বিটিআৰটো ভালকে গঠন কৰিম আৰু তেখেতে নিশ্চয় আজি ৰাজনীতিত বহুত কথা ক'লেও নিশ্চয় ৰাজনীতি 26 তাৰিখৰ পিছত 22 তাৰিখৰ পিছত তেখেতে আমাকে সমৰ্থন দিব আৰু আমাকে সমৰ্থন দি প্ৰমোদ বড়ো ডাঙৰীয়াক সমৰ্থন দি বিটিআৰটো সজোৱাৰ কাৰণে তেখেতে আমাক সহায় কৰিব বুলি আমি আশা কৰিছো বিগত দিনতো তেখেতে আমাক সহায় কৰিছে আৰু অহা দিনতো সহায় কৰিব কিন্তু আজি ৰাজনীতিৰ কাৰণে তেখেতসকলৰ যি দলৰ পৰা যি প্ৰাৰ্থী ইয়াত দিয়া হৈছে এই প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে ৰাইজক অলপ মানে নিজৰ ফালে মানে অলপ আনা
কৰাৰ কাৰণে বিভিন্ন মন্তব্যটো আমাৰ নেতাসকলে দিয়ে, কিন্তু এটা কথা স্পষ্ট, দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও আমাৰ বিমুখ নকৰে আৰু আমাৰ UPPL দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ BDCৰ চিফ বনাবৰ কাৰণে তেখেতসকলে কাম কৰিব আৰু এইটো ক্ষেত্ৰত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক সহযোগ কৰিব বুলি মই আশা কৰিছোঁ।